बरपेटा रोडनि द्रोणाचार्य एकाडेमियाव गिख्रंथाव जाब्रबथाय अल्ट्राबासनि होख्रेबनायाव सासे फरायसुलिनि गोब्राब जखम जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बरपेटा रोडनि द्रोणाचार्य एकाडेमिनिफ्राय नलबारिसिम एन्थ्रप'लजि बिथिङाव एक्सकारसननि थाखाय थांनानै फैफिननाय समाव एकाडेमिनि लांगोनायावनो जायो जाथाया। बरपेटा रोडनि गावारि सोलोंथाइ फसंथाननिफ्राय गंब्रै अल्ट्राबासजों नलबारिसिम एन्थ्रप'लजि बिथिङाव एक्सकारसननि थाखाय माखासे फरायसुलिफोरजों लोगोसे फोरोंगुरुफोरबो थांफादोंमोन। एक्सकारसनाव थांनानै मोजाङै मोजां फैफिननाय उनाव एकाडेमिनि लांगोनायाव AS-LC-3223 नम्बरनि बासआ सौग्रावनायाव HS नैथि बोसोरनि बिगियान आयदायाव फरायबाय थानाय मामनि खातुन मुंनि फरायसुलिया गोब्राबै जखम जायो। खर'आव गोब्राबै जखम मोननाय फरायसुलिखौ फाहामथायनि थाखाय थाबैनो बरपेटा मेडिकेल कलेजसिम दैथायहरनाय जायो। जाथायखौ लानानै द्रोणाचार्य एकाडेमिनि लांगोना मोखाङाव दुंहाव थासारि सोमजियो। उनाव सिमलागुरि आउटप'स्टनि पुलिसनि मोनसे हानजाजों लोगोसे कबरदुना पुलिसनि हानजाया जाथायथिलियाव नुजाथिनानै थासारिखौ सुग्लायहोयो आरो नायबिजिरनायखौ जागायो। गुबुन फारसेथिं अल्ट्राबासनि ड्राइभारआ जौ लोंनानै गारि सालायनायनि थाखाय बे जाब्रबथाया जादों होनना माखासे फरायसाफोरा अजद होनायजों लोगोसे ड्राइभारनि जौ लोंनाय बाथ्राखौ फरायसाफोरा फोरोंगिरिफोरनो फोरमायसेयावबो जेबो राहा लायाखैमोन होनना बुङो। जायनि जाहोनाव बेबायदि जाब्रबथाया जायो होनना फरायसाफोरा खौरां बिजोङाव ओरैबायदि फोरमायो। ড্ৰাইভাৰসকলে হেণ্ডিমেনসকলে ড্ৰিংক কৰিছে, এইটো জানি বুজি ড্ৰাইভ কৰিবলৈ দিছে ছাৰে। ছাৰে জানে ছাৰটোৰ নাম কি আছিল? ধ্ৰুৱ বিজয় পাঠক কিবা আছিল ছাৰটোৰ নাম। প্ৰিন্সিপাল নাই, প্ৰিন্সিপাল অহাই নাই। প্ৰিন্সিপাল গাড়ী এৰি দিবলৈ কৈ আছে এতিয়া। প্ৰিন্সিপাল হস্পিটেলত গৈছে চাগে, গাড়ী এৰি দিবলৈ কৈ আছে। গাড়ী নেৰো ধনাচাৰ্য একাডেমি কলেজ। ছোৱালীজনীৰ নাম ধনাচাৰ্য একাডেমি। ছোৱালী মামনি বেগম কিবা, ছেকেণ্ড ইয়াৰ চায়েন্স। অৱস্থা নাই, অৱস্থা চিৰিয়াছ। এতিয়া বাছে নাবাছে এইটো মূৰত হৈছে, মূৰত একদম মূৰটো শেষ, চেপা খাইছে, ৱালৰ লগত চেপা খাইছে। ছেকেণ্ড ইয়াৰ এইবাৰ বিভাগ চায়েন্স, এছামিছ মিডিয়াম চায়েন্সৰ। আছিল বাছটো সোমাই দিছে, তাতে এজন ছাৰ আছিল। তাৰপিছত বাছটো কিবা ড্ৰিংক কৰিছে, তাতে কৰাৰ পিছত ছাৰেও গম পাই ড্ৰিংক কৰা বুলি। সেইটো ড্ৰাইভাৰক নমোৱা নাই কাৰণে এটাও টিচাৰ নাছিল, তেওঁ অকলে আছিল আৰু সোমাই দিছে। ড্ৰিংক কৰা আছিল। ছোৱালীটো গেটৰ সন্মুখত আছিল, ডাইৰেক্ট সোমাই দিছে। মূৰত বহুত দুখ পাইছে, হাৰ্টতো দুখ পাইছে। দুখ পাইছে, বৰপেটাত লৈ গৈছে। আমি এন্থ্ৰপলজি প্ৰেক্টিকেল কৰিবলৈ গৈছিলোঁ। সৰ্থেবাৰী, নলবাৰী। 4খন এইমাত্ৰ হৈ গৈছে। দ্ৰোণাচাৰ্য একাডেমি। ড্ৰাইভাৰো আছে আৰু আমাৰ টিচাৰো আছে। টিচাৰ এটাও নাছিল, এটা মাত্ৰ আছিল। গাড়ীত টিচাৰ নাছিল, এটা টিচাৰ আছিল। লাগিছিল এজনহে আছিল। জানো আমি জানো। ছাৰেও জানে, ছাৰে কৈছে আমাক ড্ৰিংক কৰা বুলি। কিমান বা 55 হ'ব। এজন আছিল। দিছে, কিন্তু ইমান ভালকে দিয়া নাই ছাৰে। ধ্ৰুৱ ছাৰে জানে। এই ছাৰ মই ইয়াতে আছিলোঁ, এই ছোৱালীটো কি কৰিছে, তাৰপিছত মোৰ গৈছিলে আৰু বাছটো কি কৰিছে একদম পূৰা কাটি দিলে। মই কি কৰিছোঁ, লাগি আছে সেই মানে চিংগল দিলোঁ। সিহঁতৰ দেখাই নাই। এইটো হেণ্ডিমেন কি নেতিকা হেণ্ডিমেন নাই নেকি? হেণ্ডিমেন চোৱা নাই। মই যে এৰি দিছোঁ যে মোৰ হাততে জখম হৈছে, সেইটো শুনাই নাই। ছোৱালী ইয়াতে আছিলে, ইয়াতে সামনে গেটৰ ওচৰতে আছিলে। মামনি খাতুন। এই বাছতে আছিলে। নাই, এই বাছত নহয়, আগৰ বাছত চায়েন্সত। আমাৰ লগে গৈছিলোঁ নলবাৰী এন্থ্ৰপলজি প্ৰেক্টিকেলৰ। দ্ৰোণাচাৰ্য একাডেমি। আজি প্ৰেক্টিকেলত গৈছিলোঁ। দুখন 4খন দুখন বাছ অহাই নাই। আৰু এতিয়ালৈকে অহা নাই। আহিছে কিন্তু ইয়াতে অহা নাই, তাতে আছে, ইয়াতে অহা নাই। ইয়াতে কলেজে আহোঁতেই
মই স্কুটি লৈ থিয় হৈ আছিলো বাছ আৰু মোৰ সামনে মই যদি নাহোঁতে মোৰ হ'ল যে ৰখি দিব তেন্তে ৰখা নাই ঘটনাটো যেতিয়া বাছ ইফালে আহি আছে সোমাই দিছে ষ্টুডেণ্ট কেইটা যাই আছে মই কৈছো যে বাছটোক এনেকৈ আগৰ পৰা কৈছো ৰখি দিব ষ্টুডেণ্ট আছে মৰব তেন্তে বাছ চালা আহিল বাছটো সোমাই দিল পিছত এই ছোৱালীটো ভিতৰত এই চেপা খাল পিছত ড্ৰাইভাৰটোক ক'লো যে বেক কৰি দিলে একো নহয় ড্ৰাইভাৰ বেক কৰা বাদ দি আৰু সন্মুখত দিছে আগুৱাই দিছে সেইকাৰণে ছোৱালীটোৰ অৱস্থা আৰু এনেকুৱা বেয়া হৈছে এতিয়া ছোৱালীটো বৰপেটা মেডিকেলত আছে এইটো দ্ৰোণাচাৰ্য একাডেমি কিন্তু প্ৰদীপ দেৱনাথ আৰু দাদা মানে মেইন কেছটো কি হৈছে আমালোকে আমাৰ ছাৰক কৈছোঁ যে ড্ৰিংক কৰি আছে ড্ৰাইভাৰজনে আমালোকক অলপ 1 ঘণ্টা 2 ঘণ্টা লেট হওক আমালোকক থিয় কৰাক তাৰপিছত যাওক কিন্তু ছাৰে আমালোকৰ কথা নুশুনিলে ছাৰে কি কৰিলে আমালোকৰ বাছৰ পৰা উঠি আহি বেলেগ বাছত গুচি গ'লে ছাৰৰ নাম কিবা আছিল এন্থ্ৰপলজি ছাৰে বেলেগ ছাৰক ইয়াত দিল এই ছাৰক ইয়াত দিল কিন্তু আমালোকৰ যোৱাৰ টাইমত যে ছাৰে গৈছে সেই ছাৰে আৰু এই বাছত নাহিল হা তাৰপিছত এই ছাৰক আমালোকে ক'লোঁ তাৰপিছত ইয়াত এটা ছোৱালী আছিল তেওঁ কান্দি কাটি কৈছে যে হিমাশ্ৰী নামৰ মানে ড্ৰাইভাৰজনে ইমান ড্ৰিংক কৰি আছিল যে ছাৰ আমালোকে যাম আমালোকৰ লাইফৰ কথা আছে কিন্তু কথা কোনো শুনা নাই আমালোকৰ জোৰ জবস্তি লৈ আহিল আমালোকে আহিছোঁ কোনো ৰকম তাৰপিছত ইয়াত কিনে না হেণ্ডিমেন নামিলে না ড্ৰাইভাৰজনে ডাইৰেক্ট গাড়ীটো সোমাই দিলে না ছোৱালীটো ওলাবৰ মানে টাইম পালে চাৰিজন ছোৱালী আছিল 3জন আগত বাহিৰ হৈছে তাৰপিছত এজন বাহিৰ হ'ব লৈছে তেতিয়া আহি বাছটো সোমাই দিছে ফটককৈ সোমাই দিছে তাও চেপা খাই গৈছে হেণ্ডিমেন যদি নামে একো নহয় হেণ্ডিমেন না দেখছে আৰু নেচাত আছিল ড্ৰাইভাৰজনে একো বুজা নাই তেওঁ ছোৱালীজনৰ অৱস্থা বহুত বেয়া বহুত বৰপেটা ৰোডত লৈ গৈছে ফটো আছে আমালোকে এতিয়া কি বিচাৰোঁ যে ড্ৰাইভাৰ লাগিব হেণ্ডিমেন লাগিব কাৰণ এটা ছোৱালীৰ লাইফ বহুত ডাঙৰ কথা বুজছা না আমালোকে এতিয়া পুলিচৰ হাতত এৰি দিম গাড়ীখন 2 দিনৰ ভিতৰত পুলিচে কি কৰিব কমিশ্যন লৈ কিনে গাড়ীখন এৰি দিব প্ৰিন্সিপালে আমালোকক কয় গাড়ীখন এৰি দিব কিন্তু আমালোকে নেৰোঁ ছাৰ এজনো নাছিল কোনো ছাৰ নাছিল আমালোকে অকলে আছিলোঁ ড্ৰাইভাৰে ড্ৰিংক কৰি আছিল বহুত ড্ৰিংক কৰিছিল ড্ৰিংক কৰাৰ পিছতে আমালোকে ছাৰক কোৱা আছিল যে ছাৰ ড্ৰিংক কৰিছে গাড়ি